বিয়াৰ দিন ইয়াহুদী মহিলাসকলে মূৰৰ চুলি কিয় খুৰায়? বিলাপৰ দেৱালত ইয়াহুদীসকলে কিয় বিলাপ কৰে? মুছলমানসকলে বিলাপৰ দেৱালটোক কিয় হায়াতুল বৰাক বুলি গণ্য কৰে? নবী মুহাম্মদ ﷺ মিৰাজৰ ৰাতি সেই বিলাপৰ দেৱালত কিয় থিয় হৈছিল? সেই দেৱালৰ কাষত ইয়াহুদীসকলে কিয় থিয় হৈ ঝুঁকি ঝুঁকি প্ৰাৰ্থনা কৰে? মুছলিমসকলে শুক্ৰবাৰে জুমাৰ নামাজ আদায় কৰে আৰু ইয়াহুদীসকলে আদায় কৰে শাবাত। ইয়াহুদীসকলৰ ধৰ্মবিশ্বাস অনুযায়ী এনেকুৱা আৰু অজানা তথ্য জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ' চাবলৈ অনুৰোধ জনালোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰি আছাম ব্ৰেণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব এনেকুৱা গল্প আৰু কভাৰ ভিডিঅ' আপডেট পাব। ইয়াহুদী মহিলাসকলৰ বিয়াৰ দিন মূৰৰ চুলি খুৰাই দিয়া হয়। সিহঁতৰ ধৰ্মবিশ্বাস অনুযায়ী বিয়াৰ আগত চুলি সকলোৱে দেখিছে, যাৰ ফলত নিজকে পবিত্ৰ কৰিবলৈ চুলি খুৰাই দিয়ে। সিহঁতৰ ধৰ্মৰ বিধান অনুযায়ী স্ত্ৰীৰ চুলি একমাত্ৰ স্বামীয়েহে দেখিব পাৰিব। আৰু এটা মজাৰ বিষয় হ'ল যে ইয়াহুদীৰে খুব দ্ৰুত গতিত খোজ কাঢ়ে। ইয়াৰ কাৰণ হ'ল সিহঁতে মনে কৰে যে ইয়াহুদীৰ বাহিৰে সকলো পাপী, সম্পূৰ্ণ পৃথিৱীখনেই পাপী। সেয়ে সকলো পাপীসকলৰ পৰা আঁতৰি থাকিবলৈ খুব দ্ৰুত গতিত খোজ কাঢ়ে। ইয়াহুদীৰে পৃথিৱীৰ যিকোনো প্ৰান্ততে নাথাকক কিয় পাপীসকলৰ পৰা আঁতৰি থাকিবলৈ গতিত চলাফুৰা কৰে। ধৰ্মপ্ৰাণ অথৰফ ইহুদীসকলে ক'লা কাপোৰ আৰু টুপি পৰিধান কৰে, কাৰণ সিহঁতৰ ধৰ্ম বিশ্বাস অনুযায়ী যেতিয়ালৈকে সিহঁতৰ পয়গম্বৰ উভতি আহি শাসনভাৰ গ্ৰহণ নকৰে তেতিয়ালৈকে শোক পালন কৰি ক'লা কাপোৰ ও টুপি পৰিধান কৰি থাকিব। ইজৰাইল দখলদাৰ চৰকাৰে এইসমূহ ধৰ্মপ্ৰাণ অথৰফ ইহুদীসকলৰ পৰা কোনো ধৰণৰ কৰ বা টেক্স নলয়। ইহঁতৰ এটাই কাম বেছি বেছি সন্তান জন্ম দিয়া আৰু ধাৰ্মিক ইহুদীৰ সংখ্যা বেছি কৰা। যিমান বেছি সন্তান জন্ম দিব সিমান বেছি চৰকাৰী সুবিধা পাব। ইজৰাইলত ৱেইলিং ৱাল বা বিলাপ নামৰ এটা স্থান আছে, য'ত পৃথিৱীৰ সকলো ঠাইৰ পৰা ইহুদীসকল আহে প্ৰাৰ্থনা কৰিবলৈ। প্ৰাৰ্থনাৰ পূৰ্বে এটা জগত পানী লৈ অজু কৰে, যিটো জগত দুখনকৈ হেণ্ডেল আছে। সেই হেণ্ডেল থকা জগৰ পানী দি 2 হাত 3 বাৰ ধৌত কৰিলে পবিত্ৰ হয়। বিলাপৰ দেৱালৰ সন্মুখত ইহুদীসকল একত্ৰিত হয় মূৰ আৰু শৰীৰ ঝুকাই ঝুকাই প্ৰাৰ্থনা কৰে। এইটোৱেই হ'ল সেই হুইলিং বা বিলাপেৰ দেৱাল, য'ত ইয়াহুদীসকলে দিনত 2 বাৰ প্ৰাৰ্থনা কৰে। মুছলমানসকলৰ কাৰণে এই ঠাইটো অতি গুৰুত্বপূৰ্ণ, কাৰণ মুছলমানসকলৰ পয়গম্বৰ মুহাম্মদ ﷺ মেৰাজৰ সময়ত বৰাক ইয়াত বান্ধি থৈ থিয় হৈছিল। মুছলমানসকলে যেনেকৈ পুৰুষ মহিলা বেলেগে বেলেগে সৃষ্টিকৰ্তাৰ উপাসনা কৰে, ঠিক ইহুদীসকলেও পুৰুষ মহিলা বেলেগে বেলেগে উপাসনা। ইহুদীসকলৰ ৰাষ্ট্ৰীয় পতাকাত এটা তৰা বা ষ্টাৰ দেখা যায়। এই তৰাৰ অৰ্থ হ'ল দাউদ আলাইহিছ সালাম, অৰ্থাৎ ইহুদীসকলে ইয়াক ষ্টাৰ অফ দাউদ বা ষ্টাৰ অফ ডেভিড বুলি গণ্য কৰে। পতাকাটোত 2টা নীলা ৰঙৰ সৰল ৰেখা দেখা যায়। এই ৰেখাৰ দ্বাৰা ফোৰাত নদী আৰু নীল নদক বুজোৱা হৈছে। ফোৰাত নদীৰ পশ্চিম দিশ আৰু নীল নদীৰ পূৰ্ব দিশৰ মাজত যিখিনি মাটি আছে, এই মাটিখিনি ইহুদীসকলৰ ভূমি আৰু এই ভূমিৰ একমাত্ৰ উত্তৰাধিকাৰী ইহুদীসকল। ইহুদীসকলে সদায় ঝুঁকি ঝুঁকি প্ৰাৰ্থনা কৰে। এনেকৈ প্ৰাৰ্থনা কৰাৰ উদ্দেশ্য হ'ল শৰীৰৰ ৰক্তচালন হয় আৰু সম্পূৰ্ণ শৰীৰে প্ৰাৰ্থনা কৰা। ইহুদীসকলে দাড়িৰ পৰিৱৰ্তে কাণৰ 2 কাষে চুল দীঘলকৈ ৰাখে। মুছলমানে যেনেকৈ দাড়ি থাকে ঠিক তেনেকৈ ইহুদীৰ 2 কাণৰ চিপৰ চুল দীঘলকৈ থাকে। ছোৱালীৰ 12 বছৰ আৰু ল'ৰাৰ 13 বছৰ হোৱাৰ পিছত বিলাপৰ দেৱালৰ সন্মুখত আনি ইহুদীৰ মূল ধৰ্মগ্ৰন্থ হাতত দি দীক্ষা দিয়া হয়। ছোৱালীৰ 12 বছৰ আৰু ল'ৰাৰ 13 বছৰ হোৱাৰ আগত এই ধৰ্মগ্ৰন্থ স্পৰ্শ কৰা নিষেধ। ইহুদীসকলৰ মতে হজৰত ইব্ৰাহিম আলাইহিছ সালাম যেতিয়া হজৰত ইছমাইল আলাইহিছ সালামক কুৰবানী কৰিবলৈ লৈছিল, তেতিয়া তেওঁৰ বয়স আছিল 12 বছৰ। অৱশ্যে ইছলাম ধৰ্ম অনুযায়ী জনা যায় যে সেইজন ইছমাইল আলাইহিছ সালাম আছিল, কিন্তু ইছহাক নহয়। ইহুদীসকলৰ ধৰ্মগুৰুসকলে নিজৰ সুবিধা অনুযায়ী ধৰ্মগ্ৰন্থত কিছু কিছু কথা পৰিৱৰ্তন কৰোঁতে কৰোঁতে এতিয়া শুদ্ধ কোনটো অশুদ্ধ কোনটো সিহঁতে নিজেই ক'ব নোৱাৰে। ইহুদীসকলৰ মূল ধৰ্মীয় গ্ৰন্থৰ নাম তৌৰাত বা তৌৰাহ, কিন্তু সিহঁতে ইয়াক অল্ড টেষ্টামেণ্ট বুলি জনাজাত কৰিছে, যিটো
24টা ভাগত বিভক্ত। তৌৰাহ বা ওল্ড টেষ্টামেণ্ট সচৰাচৰ সকলোৱে স্পৰ্শ কৰিব নোৱাৰিব। এইটো মাত্ৰ ইহুদী ধৰ্ম গুৰুৱেহে স্পৰ্শ কৰাৰ অনুমতি আছে। ইহুদীসকলৰ প্ৰধান উৎসৱ হ'ল ইয়াম কিপুৰ। সিহঁতৰ বিশ্বাস বছৰে 365 দিনত যিমান পাপ কৰিছে সেই ইয়াম কিপুৰ দিন ক্ষমা বিচাৰিলে সিহঁতৰ সকলো পাপ ক্ষমা হৈ যায়। ভিডিঅ'টো যদি ভাল লাগিছে কমেণ্ট বক্সত জনাব, লাইক শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।